আকাশ সমান ভাৰতীয়ৰ স্বাভিমান, মুকলি আকাশ, মুকলি বতাহ, উৰিছে স্বাধীন ভাৰতৰ জাতীয় নিশান। ভাৰতক এই অংকুৰিত স্বাধীনতাৰ বীজ, আকাশ বতাহ মুখৰিত স্বাধীন ভাৰতৰ জাতীয় সংগীত, বিশ্ববাসীৰ ধ্যানত ভাৰত শ্ৰেষ্ঠ আজি। স্বাধীনতাৰ বাবে অহিংসা আন্দোলন, প্ৰতিজন ভাৰতীয়ৰ অপৰাজয় শক্তি, বীৰ বীৰাংগনা সাহস আৰু ত্যাগেৰে অজয় ভাৰত ভূমি। জাতীয় পতাকা গেৰুৱা ৰং তাৰেই প্ৰতীক। সকলো মেঘৰ বৰণ জাতীয় পতাকা ৰং, শান্তি আৰু সত্যত অটল ভাৰতীয় জনগণ। জাতীয় পতাকাৰ অশোক চক্ৰ ভাৰতৰ ন্যায় আৰু নিৰন্তৰ গতিৰ সমৃদ্ধি আৰু জীৱনেই মহান ভাৰতৰ ভেটি, তাৰেই প্ৰতীক। জাতীয় পতাকাৰ শ্যামলী বৰণ, সুজলা সুফলা শস্য শ্যামলা আমাৰ ভাৰত জন্মভূমি। মুক্তি পিয়াসী লক্ষ লক্ষ জনৰ সৰ্বোচ্চ ত্যাগৰ বিনিময় স্বাধীন ভাৰতৰ সোণালী পুৱা। বীৰ মুক্তি পিয়াসী মন বেলি দৰেই ৰঙা, 2 শতিকা জোৰা দায়িত্ব বান্ধো। পৰাধীন ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ শোষণ দুঃস্বপ্নৰ দৰেই আছিল স্বাধীন ভাৰতৰ সপোন। সেয়াই স্বাধীনতা সংগ্ৰামৰ কাহিনী আছিল অতি সৰু। ব্ৰিটিছ ভাৰতত প্ৰতি ভাৰতীয় পৰাধীন। ভাৰতবাসীৰ বুকুত জ্বলিছিল অগ্নিশিখা, সময় হৈছিল গহ্নিমান হৈ স্বাধীনতাৰ আশা। জাতিৰ জনক মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা মন্ত্ৰ আছিল পৰম তন্ত্ৰ। একতা দোলেৰে বান্ধ খাইছিল ভাৰতবাসী সমগ্ৰ। প্ৰতিজন ভাৰতীয়ৰ ৰক্তবিন্দুৰে ৰক্তিম হৈছিল স্বাধীনতাৰ সপোন। লক্ষ লক্ষ জনৰ মুক্তিকামী জীৱনপণ আৰু শত শত বীৰাংগনাৰ শ্বহীদৰ মাজেৰে বৈছিল স্বাধীনতাৰ সিন্ধু। প্ৰণাম জনাওঁ স্বাধীনতাৰ মুক্তিযুঁজৰো আৰু বীৰ সেনানী আৰু প্ৰতিজন বীৰ শ্বহীদৰ সৰ্বোচ্চ ত্যাগেৰে খোদিত হ'ল স্বাধীনতাৰ ইতিহাস। যুগ যুগান্তকাৰী সংগ্ৰামী সত্তা, বিশ্বশ্ৰেষ্ঠ আজি ভাৰত মাতা। আমাৰেই আন্দোলন অহিংসা, সৰ্বোচ্চ ত্যাগৰ বিনিময়ত স্বাধীন ভাৰতৰ সোণালী পোহা। অহিংসাৰ মন্ত্ৰৰে বীৰ মুক্তি পিয়াসী মন আজিও বেলিৰ দৰেই ৰঙা, স্বাধীন ভাৰতৰ সোণালী পোৱা। অহিংসাৰ মন্ত্ৰৰে বীৰ মুক্তি পিয়াসী মন আজিও বেলিৰ ৰঙৰ দৰেই ৰঙা। ধন্যবাদ। খুব কম সময়তে প্ৰচেষ্টা এটা কৰি চালোঁ। আচলতে ক'ব গ'লে এতিয়াই প্ৰচেষ্টা কৰিছোঁ। আগতে কবিতা আবৃত্তি কৰোঁ বাবে বাৰু আছিলে, কিন্তু তেওঁক ধন্যবাদ জনালোঁ যে তেওঁ ইমান সুন্দৰ এটা কবিতা দিলে। আৰু নাজানো কেনেকুৱা হৈছে, তেওঁকে অনুৰোধ জনাম যাতে তেওঁ কেনেকুৱা হৈছে জনায়।